Hi everyone, আজি আপোনালোকক মই লৈ যাব বিচাৰিছো ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙলৈ। বলক যাত্ৰা আৰম্ভ কৰো আৰু বাছত উঠি আমি প্ৰাৰ্থনা আদায়ৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলো। তাৰ পাছত এফালে বিহু মেইন আৰু এনেকৈ আমি ফূৰ্তি কৰি নিজৰ ডেষ্টিনেশ্যন পাই গলো। এতিয়া সোমাই গৈছো আৰু এফালে দোকান পোহৰ আপোনালোকৰ সন্মুখতে দেখা পাব আৰু এইখনে হৈছে হাবুঙৰ মুখ্য দুৱাৰ। হাবুংখন হৈছে আহোমৰ দ্বিতীয় ৰাজধানী আমি সকলোৱে জানো আৰু সেইদিনা অগণন ভক্ত আছিল যেহেতু সানডে আছিল। তাৰ পাছত এয়া আপোনালোকে এফালে গৈ চাকি আৰু ধূপ জ্বলাব লাগিব। তেনেকৈ আমিও চাকি আৰু ধূপ জ্বলালো। এতিয়া মই আপোনালোকক দেখুৱাম য'ত তেওঁলোকে পূৰ্বপুৰুষৰ আৰাধনা কৰে আৰু এইফালে সোমাই গৈ আপোনালোকে দেখা পাব অগণন ভক্ত সেইদিনা আৰু একাংশ ভক্ত ইয়াতে কুকুৰা আৰু লগতে পানীয় সাজ নৈবেদ্য হিচাপে তেওঁলোকে দান দিয়ে আৰু নিজৰ ইচ্ছাবিলাক যদি থাকে ইয়াত পূৰণ হয় বুলি কয় যদি তেনেকৈ আপোনালোকে নিয়ম কৰে। আৰু ইমান ধুনীয়াকৈ তেখেতলোকৰ কালচাৰটো চাব পালো, ভাল লাগিলে। তাৰ পাছত এইফালে আমি সকলোৱে মিলি ভাত এসাঁজ খাবলৈ বুলি যোগাৰ কৰিছোঁ। বহুতে বহুত ফূৰ্তি কৰিছে আৰু তাতে এটা নিয়ম আছে যে হাবুঙৰ ক্ষেত্ৰতে আপোনালোকে ৰান্ধি বাঢ়ি খাব পৰাকৈ তেওঁলোকে যোগাৰ কৰি দিছে। তাৰ পাছত অকণমান বজাৰ সমাৰ কৰিলোঁ, দুটামান বেগ কিনিলোঁ। এতিয়া ফুৰি আহি আমি ভাত খাবলৈ বুলি বহিলোঁ। তাৰ পাছতে স্বৰ্গদেৱে আমাক কিবা কিবি বুজালে আৰু এতিয়া আমি খাই বৈ আজৰি। তো আজিলৈ আহোঁ, বাই বাই।